বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। খবৰটো শুনি বহুত বেছি দুখ লাগিছে। আচলতে কি হৈছিল তেওঁৰ লগত, কিয় এনেকুৱা হ'ল, সকলো গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। হয় বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। তেওঁ কোন হয় আৰু তেওঁৰ কি নাম, সকলো গম পাব। আচলতে তেওঁৰ নামটো হৈছে মৃগাংকা বৰ্মন আৰু তেওঁ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনয় কৰাৰ উপৰিও তেওঁ বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছিল। বন্ধু-বান্ধৱীসকল, জানিব পৰা মতে তেওঁৰ প্ৰেমৰ কাৰণে এনেকুৱা হৈছিল আৰু তেওঁ বহুত জোৰেৰে তেওঁক আঘাতপ্ৰাপ্ত কৰিছিল। হয় বন্ধু-বান্ধৱীসকল, যাৰ ফলত তেওঁ আৰু আমাৰ মাজৰ পৰা হেৰাই গৈছে। বন্ধু-বান্ধৱীসকল, খবৰটো শুনি বহুত বেছি দুখ লাগিছে আৰু আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা মৃগাংকৰ খবৰটো পাই সকলো শোকত ভাগি পৰিছে আৰু জনপ্ৰিয় অভিনেতাজনৰ এই খবৰটো সকলো অভিনেতা আৰু অভিনেত্ৰীসকলেও ভাগি পৰিছে বেহাৰবাৰী আউটপোষ্টৰ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ।